কি হ'ল তুমি যে লগ কৰিবলৈ আহিম বুলি কৈছা আজি নাহিলা কিয় মইতো তোমাৰ লাভাৰ বিজৰ ৱেইট কৰি আছিলো ঠিক আছে লগ পাই আছো বা তেতিয়াহ'লে এক মিনিট মই তোমালৈ পিছত কথা পাতি আছো তোমাৰ লগত কি হ'ল ভাইটো কোন এইকেইটা কোন একেবাৰে দেখোন কিবা কৰি পেলালে কোন এইকেইটা কোন ক'ত লগ পাম হিৰো এটাকে লাষ্ট পেলাই দিম তোৰ আগত কৈ দিছো কোন এইকেইটা তোৰ নাম কৰ লাষ্ট পেলাই দিম মই কোন এইকেইটা ক'ত পাম মই আড্ডাত পাম ঠিক আছে মই গৈ আছো এটাকে মই जेम्स भाई मॉडल क्या है पता है? नहीं पता। तो मैं रास्ते में जा रहा था तो दो बंदा आया बाइक लेके तो वो दोनों साला दारू लेके आया था 2 बोतल तो फिर क्या हुआ? भाई क्या करने आए वो बोला दारू पीने आऊँ भाई क्या लगा बे तो मैंने पूछा मेरे को नहीं पसंद है तो वो बोला पसंद नहीं मैंने बोला जेम्स को पसंद है तो साला जेम्स का नाम सुनते ही दोनों भाग गया मैंने बोला साला क्या हो गया जेम्स इतना बड़ा हो गया मैंने बोला वाह 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 भाई भाई तो बहुत बड़ा आदमी बन गया मैं तो सबका भाई हूँ अरे क्यों नहीं होगा भाई भाई तो बड़ा है ठीक है जेम्स भाई हाँ ভাল ন ক'ত আছিলি মানে আছিলো আৰু হোষ্টেলত আমাৰ কলেজৰ লাইফৰ কি ক'ব ভাল নাই ক'ত আছিলি তহঁত ইমান সময় সেয়া হোষ্টেলত কি হৈছে ক প্ৰব্লেম এটা হৈ গ'ল কি প্ৰব্লেম বহুত ডাঙৰ প্ৰব্লেম ভাই হোষ্টেলত বহুত ভাল ল'ৰা এটা আমি চকু উলিয়াই দিলো ভূগতে তাৰপিছত কি হ'ব এতিয়া গোটেই পুলিচ আৰু ল'ৰাটো ককায়েক আমাৰ পিছত ককাই আমাৰতো ভয় লাগি আছে এতিয়া বহুত কিয় ভয় কৰিছ ভাই আছো তহঁতৰ ভাই আছো তোমাৰ ওচৰত সেইকাৰণেতো আহিছো না ভাই চিন্তা নকৰিবি ভাই আছো মোৰ নাম ক'লেই আৰু ককাই শুনি ঠিক আছে ভাই তেন্তে আপুনি আমাৰ লগত থাকিব লাগিব আছো যাওঁ দিয়া ঠিক আছে আবেলি আড্ডাত লগ পাম ভাই হয় ঠিক আছে যা লগ পাই আছো তহঁতক কিবা প্ৰব্লেম হ'লে ঠিক আছে ভাই যাওঁ মোৰ নাম কৈ দিবি সিহঁতক ঠিক আছে